morning, Hubobhat. Welcome to my channel, Wasba Asiana. আজি বহুতে বিজি কাৰণ আলহী আহি আছে আমাৰ ঘৰলে কইনা ভাত খাবলে মাতিলো বহুত দূৰৰ পৰা বিয়া মোৰ মামা ছোৱালী হয় মাতিলো আহিছে হেতি অলৰেডি আহিলে কালি ৰাতিয়ে আহিলে ইয়াত আছে আমাৰ ঘৰলে ৰাতি আহিব ভাত খাবলে তাৰে অলপ যা যোগাৰ কৰিছো আৰু যেহেতু কইনা ভাত নহয় জানো এটো কাৰণে অলপ বেছিও স্পেশাল হৈ যায় কি বনাই আছো আপোনালোকক দেখাম আহকচোন দেখাও কি বনাইছো আপোনালোকে চাই যাব আপোনালোকক দেখাও বুলি ভাবিছো কিনো কৰিছো যা যোগাৰ আৰু কইনাকো দেখাম গুধলি আহিছে আহিব মানে আমাৰ ঘৰলে মামা মামী তাৰপিছত কইনা হে আৰু এতিয়া কামখিনি কৰি লওঁ পটাপট তাৰপিছত আপোনালোকক দেখাই আছো আৰু কি কৰিলো এয়া মই চাহি চিকেন বনাই আছো আৰু আপোনালোকে যদি বিচাৰে তেন্তে মোক কমেন্টত জনাব মই ইয়াৰ ৰেচিপিটো আপোনালোকক দি দিম এয়া চাহি চিকেন খিনি ৰেডি হৈ গ'ল থৈছো আৰু আছে কৰিলো অলৰেডি এইখিনি মাছ ফ্ৰাই কৰিছো আৰু আছে মাছ ফ্ৰাই কৰিবলৈ তাৰপিছত আৰু পনীৰ বনাম ৰুটি বনাম মাংস থাকিব আৰু তেনেকৈ থাকিব আৰু যোনখিনি অলপ কইনা খোৱা নহয় জানো মই বাটাৰ পনীৰ বনাম তাৰ কাৰণে 1 চামুচ বাটাৰ লৈছো দি দিম এতিয়া কাটি থোৱা পিঁয়াজ আৰু লৈছো কেইটামান কাজু আৰু বিলাহী এইখিনি ইয়াত দিম অলপ ভাজি ল'ম হৈ গ'ল গজা এতিয়া মই এইটো ঠাণ্ডা কৰিম যেতিয়া পুৰা ঠাণ্ডা হৈ যাব তেতিয়া মিক্সিত মাৰি পেষ্ট কৰি ল'ম এইখিনি ঠাণ্ডা হৈ গ'ল এতিয়া ইয়াত ঢালি দিম পেষ্ট কৰি ল'ম গৰম মছলা দিম তাতে আমি দিছো ধনিয়া পাত আৰু দিম লগতে ইয়াতে চেনি অকমান পনীৰখিনি দি দিম দৈ দি দিছো আপোনালোকে ক্ৰীমো দিব পাৰে দৈটো দিলে অকমান খাবলৈ মোৰ ভাল লাগে কাৰণে মই দৈ দিছো আমাৰ হৈ গ'ল অকমান উতল আহিবলৈ দিওঁ এটা তাৰপাছত এইখিনি বন্ধ কৰি দিম এইটো এটা সুইট ডিছ বনাইছো তো মোৰ ষ্টাইলত যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোক ক'ব কমেণ্টত ৰেচিপিটো মই দিম একদম চিম্পুল হয় একো বেছি হেৰি নাই কিন্তু দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈও এয়া আলহী আহি পাই গ'লহি এয়া কইনা এয়া কইনাৰ আম্মা এয়া কইনাৰ আব্বা আৰু এয়া কইনাৰ কাজিন ব্ৰাদাৰ আৰু এয়া মই এয়া আমি এতিয়া চবেই বহি বিয়াৰ মেল মাৰিছো মেল মৰাৰ পাছত এয়া ডিনাৰ ৰেডি হৈ গ'ল সি খাই মেলি হৈ গ'ল আৰু যাবলৈ ৰেডি পুৰা আৰু মামী ওলাই গ'লেই